জানিছো একোৱে নাজানিছো খোৱা বোৱা বাহিৰে একোৱে নাজানিছো জানিছো যদি জানিছো একো নাজানিছো যিখিনি নাজানি তই কিয় হাঁহি আছ ঐ তুই যে চিঞৰি চিঞৰি ঘষা গাই আছা কিয় এতিয়া চাবি হা অসমীয়া মানুহ যে আছে হা ঘৰতে গছটনীজনী আছে গছটনীয় মাইকী মানুহজনীৰ কথা কৈছো অ গৃহস্থনী অ মানুহজনীয়ে যে গা পা ধুই যে মই চাকি জ্বলাব লাগিছে ঐ তই মতা না মাইকী অ মতা ল'ৰা আছো তই গৃহস্থহে হবি আৰু গৃহস্থই তুলসী ঘৰত চাকি জ্বলাই এই চাকি জ্বলাব নালাগিছে নজ্বলাইতো আৰু সূৰ্য প্ৰণামহে কৰিব লাগে সূৰ্য প্ৰমাণ কৰিব লাগিছে অ সেইটো কওঁ অ কেনেকে কৈছে কৈছো এটা কাম কৰিবি বাল্টিং এটা লবি গ্লাছ এটা লবি আচ্ছা গামোচা এখন লবি আচ্ছা আৰু সূৰ্যলৈ চাই চাই প্ৰণাম কৰিবি প্ৰমাণ কৰিব লাগিছে অ আতি কৰিলে হৈছে হেই ৰাতি সূৰ্য ওলাই নেকি দিনতে কৰিব লাগিছে অ ঠিক আছে যা সূৰ্য প্ৰণাম কৰিবহি ইমান দেৰিলৈকে শুই আছে ওচা চা ওচা চা ওচা বিচনাখন কোনে ঘূৰালে চা মূৰ্খ মই মানুহটো ঘূৰি শুইছো তোৰ উৎপাতত এতিয়া আপুনি উঠকছে উঠক আপুনি ধুনীয়াকে মুখ চুখ ধুৱক মই ভাতত লাগোগে চাহ এই ৰাতিপুৱা আমি চাহ খাওঁ আমি ভাত খাওঁ হা গৰু গোসাঁই চব শেষকে দিলি ঘৰখনৰ এইটো লওকচোন মই এতিয়া সূৰ্য প্ৰমাণ কৰি আহিছো মণি কোৱা গুড মৰ্ণিং অ উঠিলা নেকি ট্ৰেইনত দিয়া দিয়া আহা হেপী ৰিটাৰ্ণ জাৰ্ণি টিটেনাছ পাই গ'লহি ওম সূৰ্য 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 ওম ডাঙৰ সূৰ্য সৌ সূৰ্য ওম সূৰ্য পূজাই সূৰ্য পূজাই সূৰ্য পূজাই ওম ৰাতিপুৱা সূৰ্য দুপৰীয়া সূৰ্য আবেলি সূৰ্য ওম মঙা সূৰ্য হালধীয়া সূৰ্য ওম আজিকালি ঠাণ্ডা দিনত ইমান সূৰ্য ওলাইছে ঠাণ্ডাই নপৰিছে গৰম দিনত হলে পদিনা ফটা সূৰ্য ওলাইছে ইমান গৰম লাগিছে ওম সূৰ্য ওম সূৰ্য পূজাই সূৰ্য পূজাই ওম সূৰ্য পূজাই সূৰ্য পূজাই ওম হেই কি হৈছে বিশ্বাস কৰিবলৈ আহিছে তাক কোপটো চা বাল্টিলৈহে সূৰ্য প্ৰণাম কৰে কৃষ্ণ কালিলৈ পাবাহি নেকি এতিয়াহে শুনি ভাল লাগিছে দিয়া ছাৰৰ কোনটো কথা অ সেইটো পাতিম এতিয়া আহা কান্দি কান্দি ভাত খাইছো মই নকৈছো সঁচা আগতে মই এনেই গাওঁ নে কটা চিঙা জ্বলা পুৰা সকলোতে লাগে লাজটো যে এটা আমি যেনে পাইছে জ্বলাইহে খাইছো ঠাণ্ডাত যে কথা পাতি আছে চৰ্দি লাগিলে কোনে চাইছে ঐ কোন ঠাণ্ডা পাব চা উশাহ লবলেতো দে ভাই যা এপাৰ যা হ'বচোন তই কিয় লাগি থাক মোৰ লগত মই সহায় কৰি আছো নালাগে তই সহায় কৰি ফালিব ইমান ঠাণ্ডাত যদি চৰ্দি লাগিছে পিছত মোৰ টেটুতেহে ওলমিছে তই মোক কি আলেক পালেক তোৰ টেটুত ওলমিবলে বাহিৰে আপোনাৰ কোন আছে চা আৰু নাই আৰু নাই পুৰিত আছে মোৰ ভিটামিন কথা কয় ঠেকা কাম মইহে চলাই আছো হ'ব এই মণি ফোন আহিলে অ মণি আয়ো টেলিপেথি চোৱা এইজনীয়ে মানে আমাৰ এখেতক একে জ্বলাই খাইছে জেগাবোৰ ফুৰিলে নে নাই এতিয়া হ'ল আৰু তেতিয়াহ'লে আহা আৰু অশান্তি কৰি দিছো ইহঁতে মণি মোক আমি যেনে পাইছে শান্তি দিবহে নোৱাৰিছো খোৱাৰ শান্তি নাই শোৱাৰ শান্তি নাই আচ্ছা জেগাটা বস্তু দিয়া যেন পাইছে এই মই নকৈছো আৰু মই নিগমে মৰিছো চা ক'ত নিগনি মৰিছে এইটো পাতি হাঁহটো ৰ'বা আচ্ছা এতিয়া ঘৈণীয়েকক ফোন কৰিছে যে আমাৰ ভেলুগুটিয়ে নাইকিয়া হৈ গৈছে কথা ক'বলৈ মাৰি দিম চা জাপ মাৰি দিম এইবিলাক লৈ ধেমালি কৰিব নাপায় কিন্তু মোহন জাপ মাৰি দিম
ধৰি উলিয়া ঐ চা আপুনি মোক বচাইছে নে ঠেলিছে ন পৰ যদি পৰ মই আজৰি হওঁ আৰু এই যে মই নিজে জাপ পাই দিছে নকৈছো নকৈছো নিজৰ কাজ ভোজ নিজে হেৰুৱাবি পাগল ভোজ চা আজি যদি তোৰ কিবা এটা হৈ যায় 11 দিন পাছত তোৰ কাজ ভোজ পাতিব নালাগিব মই ভোজ খাবলৈ নাপাইছো তই মৰি থাকিলে মেইন মানুহটোৱে নাপাবি বেলেগে খাব তোৰ কাজ ভোজ উঠিয়া নিজৰ ভোজ বেলেগত কিয় খাবলৈ দিছে কি দৰকাৰ আমি মিলি খাম মাংস হলে মাংস মুৰ্গীটো আনিলে হ'ল খামগে বলক চা ঐ চা চা ক'ত আছা ঐ চা আপুনি বেগেতে ওলাই গৈছে মোৰ দেৰি হৈছে তই কলি যা আপোনাৰ লগত ডিউটিলে থানাত তোৰ কি কাম আপুনি কাষতে হৈ থকা ডিউটিটো যে চা হে প্ৰভু তোক মই মাংস ভাতৰ লোভ দি পানী দিয়া ভাত খোৱালো তই গালি পাৰি গুচিহে যাব লাগিছিল লাগি আছ যে ঐ চা আপুনি মোক যিমানে মাংস ভাতৰ লোভ দিছে যিমানে গালি নাপাইছে মই আপোনাৰ ভোজটো নিদিয়াকে যাব নোৱাৰিছো চা কি ভোজ এই যে গিয়েকে ঘৈণীয়েকে কাজিয়া লাগিলে ভোজ এটা দিয়ে যে ডিভোজ এচালিয়ে মালিক ডাঙৰ মানুহৰ লগত ধেমালি কৰ বলচোন ভিতৰলে কিয় চা এটৰ খেদিম তোৰ এতিয়া জেগাতে বহি দিছে আপোনাৰ ভাগৰ লাগিছে চা ভাগৰ লাগিছে চা ঐ চা আপোনাৰ ভাগৰ লাগিছে দুখ পালি মোহন মোহন দুখ পালি মোহন কিয় দিলে ছাৰ ছাৰ সেইটো কিয় দিলে চাচোন কিয় অশান্তিকে আছে অৰ্থনিৰ পৰা লাগি আছে দিয়ক ছাৰ আৰু ভালকে দিয়কচোন 2 কোপমান দিওঁ ৰাইজৰ বিপুল দাবী দিওঁ এতিয়া আপুনি মোক মাৰিলেও মাৰিছে কাটিলেও কাটিছে মণিবৈ যেতিয়ালৈকে নাহিছে মণিবৈ ঠেকা কাম মই চলাইছো এই ঠেকা কাম চলাইছ কি ঠেকা কাম চলাইছ লাগে তই মোৰ অৰ্ধাংগিনা কি অৰ্ধাংগিনা চা মাইকী হোৱা হলে কিনি হলিহেঁতেন মতা কাৰণে কিনা বুলি কৈছে চাওক গোটেই ডিটেইলছ নাজানাকে আমি কেনেকে কাক ধৰি আনিম ধৰিব নালাগিছে চা মই একে লগতে লৈ আহিছো কিবা কেছ নেকি ছাৰ কিবা ইম্পৰ্টেণ্ট কি চৰ লাগে কেঁচা মাৰিছে কাৰণে মাৰিছো আহকচোন কথা এটা আছে বলক সেইটো কথা বাধ্য কিবা কব আছে যদি কওক নহলে মই যাওঁ নহয় আছে আছে কথা এটা আছে কওক মানে সিহঁত যিখন ট্ৰেইনত আহি আছে ফেমিলি এটাও আহি আছে মানে অসমৰে কিন্তু তেওঁলোক দিল্লীত থাকে পাঞ্জাবী ছোৱালী বিয়া পাতিব পাতিম পাঞ্জাবী ছোৱালী পাতিম পাতিব গোসাঁই মই কি শুনিলো এনে ছোৱালীজনী কেনেকুৱা ওখ পাখ বগা চিগানে পাভ যোৰা অসমীয়া কথা কব পাৰে পাৰে অসমৰে ছোৱালী ৰ'ব মই মণিক কৈ দিওঁ সেইটোৱে কথাটো এইটো পেলাই দিওঁ কিয় দিওঁ নে ফজি চিম লাগি আছে যাওক তেনেহলে মানুহজনৰ লগত কেছটোৰ বিষয়ে কথা পাতক যাওক ৰিং হৈ আছে হওক যাওক আপুনি এইটো চাই লাভ নাই কেছ চল্ভ কৰক তাৰপিছত লৈ যাব যাওক পাঞ্জাবী ছোৱালীৰ লগত বিয়া দিয়ে মোক এইটো কি হলো বাইলো মই কৈছো শুনক এখেতে মানে ৰিলেশ্যনৰ মানুহ এঘৰত অন্নপ্ৰাশন খাবলৈ গৈছিলে তাত থকা মানুহখিনিয়ে চবে মোবাইলত ফটো তুলিছে এখেতকে আকৌ চবে মোবাইলত ফটো তুলি দিবলৈ ক'লে সেইটো চেণ্টিতে আহি এতিয়া বোলে সেই মানুহখিনিৰ ওপৰত থানাত কেছ দিয়ে এইটো কি অদ্ভুত কেছ ফটো তুলিবলৈ দিলা সেইটো কাৰণে কেছ দিবলৈ আহিব লাগে নেকি কিয় দিব নালাগিব মই ফটো উঠোৱা মানুহ নেকি মই ষ্টেণ্ডাৰ্ড থকা মানুহ দেৰিয়ে হ'ল এই ষ্টেণ্ডাৰ্ড মানুহে ফটো নুতুলে আমি কিমান ফটো উঠাইছো হয় নহয় চা তুমি মনমান থাকা হে মই চুট বুট পিন্ধি লোকৰ কি ফটো উঠাবলৈ আহিছিলো নেকি ইমান কলো বোলো মই নুঠাও মোৰ কথা কোনো নুশুনে চবে খালি মোবাইলত হাতত তুলি দি কব দাদা ফটো এখন মাৰি দিয়কচোন তাৰ পাছত পজ দি ফটো উঠাৰ খুব কি চাবা তাৰমানে আপোনাৰ ফটো উঠাৰ মন আছে আছিলতো কিন্তু মোক যে কোনো পাত্তাই নিদিলে আচ্ছা আপুনি ফটো উঠা হলেতো সেই কপি ফটো বেলেগে মাৰি দিলেহেঁতেন লাগিলহেঁতেন যদি ওলোটাই সেইজনে আপোনাৰ ওপৰত কেছ দিলেহেঁতেন তেতিয়া একা কাৰোবাক ফটো এখন তুলি দিলে প্ৰেষ্টিজ লছ নহয় বিয়া সভা অন্নপ্ৰাশন এইবিলাক ফূৰ্তিৰ অনুষ্ঠান ফূৰ্তিহে কৰিব লাগে তেওঁলোকে ফটো উঠি ফূৰ্তি কৰিছে তুমি উঠাই ফূৰ্তি কৰা
ফূৰ্তিবিলাক নিজে বিচাৰি ল'ব জানিব লাগে অ সেইটো হয় বাৰু হয় নহয় হয় এতিয়া অন্নপ্ৰাশনলৈ যোৱা নিজেও ধুনীয়াকে ফটোকপি উঠাকে যোৱা এইবিলাক মাংগলিক অনুষ্ঠান কেছ মামলা দি নষ্ট কৰিব নালাগে তাতে অন্নপ্ৰাশন দেৱশিশুৰ অনুষ্ঠান পাপ লাগিব কিন্তু দেই হয় দিয়ক মই ভুলহে কৰিলো আচলতে ইগত লাগি গ'ল যে বেয়া নাপাব আহিছো দিয়ক চাওকচোন কি কেছ আনিছে কেছ যিয়ে নহওক হেণ্ডলিং কৰিছে কোনে কোনি আমাৰ এই বহুত খং আছে চল উম, কেছটো চল্ভ হ'ল উম, মোবাইলটো ল'ব পাৰোঁ নেকি লওক। থেংক ইউ আপোনাৰ খালি ডিচিশ্যনটো দিলেই হ'ল কিহৰ ডিচিজন ট্ৰেইনৰ ডিচিশ্যনটো কি ট্ৰেইনৰ ডিচিজন পাঞ্জাবী বাইদেউ মণিয়ে যে মণিয়ে মানে মোক সুধিয়ে আছে অ'কে কৰি দিওঁ নেকি আৰু যদি অ'কে কৰি দিওঁ কি কৈছে ছাৰ আপুনি এনেকে কওঁতে মোৰ কিবা বিয়া বিয়া লাগি গৈছে আপোনাৰ বিয়াত আকৌ মোক ৰাখিব নোৱাৰে বাছা গহিম হালধি গহিম নৌৱাম ধুৱাম পাঞ্জাবত গৈ ছোৱালী খুজিম খিচিৰি খুৱাম বলা তাৰা এই চবৰ লগত কোন থাকে অ? নাই বৰলা ভাত খাওঁতেই যাব আৰু গম পালো আৰু